আলোচিত আৰু দুৰাচাৰী উপাচাৰ্য লাইচাম লাড্ডু সিংক অপসাৰণৰ বাবে নিখিল বড়ো ছাত্ৰ সন্থা আন ছাত্ৰ সংগঠনে অবিৰত আন্দোলন আমি চলাই আছোঁ, চলি থাকিব যেতিয়ালৈকে লাড্ডু সিং ইয়াৰ পৰা নাযায়। দুৰ্নীতি আৰু অনিয়মৰ নায়ক লাড্ডু সিং যিকোনো বিনিময়ত ইয়াৰ পৰা যাবই লাগিব, আমাৰ এইটো প্ৰথম দাবী। আৰু দুৰ্নীতি অনিয়মৰ নায়ক এইগৰাকী লাড্ডু সিঙক ৰাজভৱনৰ মিহিৰ কান্তি চৌধুৰী ডাঙৰীয়াই সহায় কৰি আছে, ধিক্কাৰ জনাইছোঁ আৰু ইয়াৰ পৰা বিৰত থাকিবলৈ আমি আহ্বান জনাইছোঁ। আমাৰ প্ৰশ্ন বিটিআৰ বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী অসমৰ বিৰোধী কাৰ্যসূচী, বিটিআৰ বিৰোধী, অসম বিৰোধী, বড়োলেণ্ড বিশ্ববিদ্যালয় বিৰোধী কাৰ্যসূচী মিহিৰ কান্তি চৌধুৰীয়ে ইয়াৰ পৰা বিৰত থাকক। আমাৰ প্ৰশ্ন যে তিনিজনীয়া বিশ্বৰঞ্জন চামাল, বি মিশ্ৰ, SK দেৱৰ যি তিনিজনীয়া হাই লেভেল কমিটি ইনকুৱাৰী প্ৰতিবেদন কি হ'ল? প্ৰতিবেদন কিয় পাব্লিক কৰা নাই? প্ৰতিবেদন ক'ত গায়ব হৈ গ'ল? না লাড্ডু সিঙক তেওঁ ক্লিন চিট দিবৰ কাৰণে, তেওঁ যে দুখ কৰা নাই সেইটো প্ৰমাণ কৰিবৰ কাৰণে আপোনালোকে সেই কমিটি গঠন কৰিছিল, না তেওঁক অপসাৰণৰ বাবে আপোনালোকে গঠন কৰিছিল? ৰাজ্যপাল ডাঙৰীয়াই কোকৰাঝাৰত আহি নিজ মুখেৰে সাংবাদিক বিটিআৰবাসী অসমবাসী ৰাইজৰ কৈ গৈছিল যে যদি তেওঁ দোষী সাব্যস্ত হয়, দোষী যদি প্ৰমাণ হয় তেখেতক অপসাৰণ কৰা হ'ব। কিন্তু CM ভিজিলেন্সে ক্লিয়াৰ কাট ক্ৰিমিনেল অফেন্স, কৰাপশ্যন অফ প্ৰিভেনশ্যন চাৰ্জেছ আৰু চিটিং এণ্ড ফ্ৰড চাৰ্জেছত তেওঁক অভিযুক্ত কৰিছে। তেওঁ বেলত আছে, যিগৰাকী ভাইচ চেঞ্চেলৰ বেলত আছে তেওঁ কেনেকৈ ভাইচ চেঞ্চেলৰ হৈ থাকিব পাৰে? আমাৰ এইটো অসম চৰকাৰ, অসমৰ ৰাজভৱন, অসমৰ ৰাজ্যপালগৰাকীলৈ চিধা চিধি প্ৰশ্ন। আৰু ইয়াৰ কাৰণে আমি দাবী জনাইছোঁ যে তেখেতক CM ভিজিলেন্সে গ্ৰেপ্তাৰ কৰক। আৰু মুখ্যমন্ত্ৰীক আমি দাবী জনাইছোঁ, মুখ্যমন্ত্ৰীক আমি আহ্বান জনাইছোঁ তেখেতক যি মহামান্য গুৱাহাটী উচ্চলৰ ন্যায়ালয়ে তেখেতক যি বেল দি থৈছে, অসম চৰকাৰে পাব্লিক প্ৰজিকিউটৰে যি কণ্ডিশ্যন লগাইছে এই কণ্ডিশ্যন আঁতৰাই পেলাই তেখেতক গ্ৰেপ্তাৰ কৰাৰ কাৰণে অসম চৰকাৰে দায়িত্ব সহকাৰে কাম কৰিব লাগে। নহ'লে অনিৰ্দিষ্টকালীন ইয়াত ধৰ্ণা চলিব, বড়োলেণ্ড বিশ্ববিদ্যালয় অনিৰ্দিষ্টকালীন বন্ধ হ'ব, ৰাজভৱন ঘেৰাও কাৰ্যসূচী আৰু ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কাৰ্যসূচী আমি ল'বলৈ বাধ্য হ'ম। কাৰণ এই VC থকা সময়ত ছাত্ৰ ছাত্ৰীৰ জীৱন ধ্বংস হৈছে। 4 বছৰত সময়মতে ৰিজাল্ট নহয়, সময়মতে পৰীক্ষা নহয়, সময়মতে সঠিক পাঠ্যপুথি প্ৰস্তুত নহয়, আৰু মেক্সিমাম ল'ৰা ছোৱালীৰ ৰিজাল্ট বেয়া হোৱা যোৱা 4 বছৰত ইয়াত বহুতো দুৰ্নীতি, অনিয়ম, ইয়াত বেমেজালি, পৰীক্ষা সম্পৰ্কীয় বেমেজালি ইয়াত কাৰ্যসূচী হোৱা আমি দেখিবলৈ পাইছোঁ। ইয়াৰ কাৰণে এই VC যোৱাটো নিশ্চিত অপসাৰণ কৰিবই লাগিব আৰু কোনো কাৰণত আমাৰ আন্দোলন স্তব্ধ নহয়। মই এই কথা স্পষ্ট ভাষাৰে আজি আৰু পুনৰ দোহাৰিছোঁ। ধন্যবাদ।